হেল্ল' এভৰিৱান, আৰু এটা নতুন কবিতালৈ মই ভৈৰৱী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিব লোৱা কবিতাটিৰ শিৰোনাম এমুঠি ভালপোৱা। এসাগৰ মৰম আপোনালৈ বুলি, ভাল লাগে আপোনাক। আপোনাৰ কথাবোৰ শুনিলে কিবা আগৰ চিনাকি যেন লাগে। আগতেতো একেবাৰেই অচিনাকি আছিলোঁ, আৰু এতিয়া জীৱনৰ এটা অংশ হৈ পৰিল। আপোনাক ভাল পাওঁ নে নাপাওঁ নুসুধিব, কিন্তু হেৰুৱাবলৈ বৰ ভয় কৰোঁ। আপোনাৰ মৰমবোৰ পাই আকৌ ভাল পাব মন গৈছে। কিমান যে আবদাৰ আপোনাৰ। এদিন আহিবচোন, আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি। দুয়োৱে লগ হ'ম, বহুত কথা পাতিম। আপোনাৰ চকুত চকুত হৈ, বেলেগ একোৱেই নালাগে মোক। মাত্ৰ এবাৰ হ'লেও আপোনাৰ কান্ধত মূৰটো থৈ অলপ জিৰাম। সপোন ৰচিম দুয়োৱে। আহিবনে আপুনি, নে আকৌ খং কৰিব? আপোনাৰ অভিমান ভৰা মুখখনিও কিন্তু মোৰ বৰ প্ৰিয়। আৰু ওঠৰ যে হাঁহিটি, চালে চায়েই থাকিব মন যায়। ভালে থাকক আপুনি। লগ পাম দিয়ক অতি সোনকালেই।